অতি চমু প্ৰশ্ন উত্তৰ। প্ৰশ্ন 1, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। বিদেশী পণ্য বৰ্জন প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ 1905 চনৰ 20 জুলাই তাৰিখে দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত গ্ৰহণ কৰা হৈছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন কৃষ্ণকুমাৰ মিত্ৰই সম্পাদনা কৰিছিল। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? উত্তৰ: বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো 1906 চনৰ 11 মাৰ্চ তাৰিখে গঠন হৈছিল। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল প্ৰফুল্ল ৰায়। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? দাদাভাই নৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনত বংগদেশৰ একত্ৰীকৰণ হৈছিল। এতিয়া আহিছো চমু প্ৰশ্ন উত্তৰৰ বাবে। বংগ বিভাজনে সৃষ্টি কৰা পূব-বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। পূব-বংগ আৰু অসম প্ৰদেশৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনৰ ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু, বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যোগেদি ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজৰ সাম্প্ৰদায়িকতাৰ বিহ সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। লগতে ইংৰাজ বিদেশী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ বিভাজনক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। উত্তৰ: 1903 চনৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 চনৰ 19 জুলাই তাৰিখে বংগ বিভাজন পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূব-বংগৰ, উত্তৰ-বংগ আৰু পশ্চিম-বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি বৰ্ণৰ নিৰ্বিশেষে সকলো মানুহে এই সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগ বিভাজনৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হয়। প্ৰশ্ন 4, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰ: স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি আছিল 1905 চনৰ 5 আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ প্ৰদান কৰিছিল আৰু তাৰ পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰা বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠে। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 1906 চনৰ 11 মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শীৰ্ষ অনুষ্ঠানটো গঠন হয়। 15 আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয় আৰু অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে 12 ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয় জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকানাথ পালিতৰ অৰ্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ প্ৰতিষ্ঠা কৰা হৈছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্প বিকাশ কেনেদৰে হৈছিল? উত্তৰ: আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কৰা, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু বীমা কোম্পানী। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত-জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰৰ সময়ত যোগেশ চন্দ্ৰ চৌধুৰী,
আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবীয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্ট'ৰ্ছ। প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানাটো মুকলি কৰিছিল। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? উত্তৰ: স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে লোৱা কাৰ্যসূচীসমূহ হ'ল: ব্ৰিটিছ সাম্প্ৰদায়িক ভেট নীতিৰে মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিছিল। লৰ্ড কাৰ্জনে মুছলমানসকলক পূব বংগ আৰু অসম নামৰ নতুন প্ৰদেশত গৃহভূমি লাভ কৰিব বুলি আশ্বাস দিছিল, গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে। ব্ৰিটিছে 1909 চনৰ শাসন সংস্কাৰৰ মাধ্যমত পৃথক ভোটাধিকাৰেৰে মুছলমানসকলক পৃথক আৰু ব্ৰিটিছৰ অনুগত ৰাজনৈতিক শক্তিক পৰিণত কৰিছিল। ব্ৰিটিছে বংগৰ ৰাজহুৱা ৰাস্তা-ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল, আনকি বহু ছাত্ৰ-ছাত্ৰীক শাৰীৰিক শাস্তি দিয়া হৈছিল। ৰাজহুৱা সভা-সমিতি বে-আইনী বুলি ঘোষণা কৰিছিল। বংগদেশৰ পৰা প্ৰকাশিত যুগান্তৰ, বন্দে মাতৰম, সন্ধ্যা আদি ভালেমান বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিছিল। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ'ল: স্বদেশী আন্দোলনৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি প্ৰকাশিত হৈছিল। স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। স্বদেশী আন্দোলনৰ পটভূমিত বংগ জাতীয় বিদ্যালয় নামে জাতীয় শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ'ল: স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক জ্ঞান দিছিল। দেশৰ সকলো মানুহে এই আন্দোলনত সমবেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতিৰ আশা কৰিছিল। বংগভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ, এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতাৰ অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। চমু টোকা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ এজন কবি হিচাপে বিখ্যাত আছিল। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ বিখ্যাত কবিতা পুথি গীতাঞ্জলিৰ ইংৰাজী অনুবাদ গীতাঞ্জলি দ্য ছংছ অফাৰিংছৰ কাৰণে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ নোবেল বঁটা লাভ কৰিছিল। তেওঁ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি 23টা গীত ৰচনা কৰিছিল। আমাৰ সোণাৰ বাংলা, আমি তোমাকে ভালবাসি গীতটোৱে পিছৰ সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ভাইবা এক ঠাই নামৰ বিখ্যাত প্ৰবন্ধখন ৰচনা কৰিছিল। তেখেতৰ যদি তোৰ ডাক শুনে কেও না আছে তবে একলা চলেৰে দৰে তীব্ৰ জাতীয় আবেদনময়ী গীত চিৰকাল জনপ্ৰিয়তা লাভ কৰিছে। মাৰ্গাৰেট এলিজাবেথ নোবেল ভগিনী নিবেদিতা। নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ পৰিমাণে বৰঙণি যোগোৱা নাৰী ভগিনী নিবেদিতাৰ আচল নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল। 1864 চনত আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহিয়সী নাৰীয়ে কলিকতাত থকা সময়ত য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্ব-নিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। নৱাব ছলিমুল্লাহ সৰ্বভাৰতীয় মুছলমান লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ মূল গুৰি-ধৰোঁতা আছিল। ছলিমুল্লাহ ঢাকাৰ নৱাব আছিল। তেওঁ 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াৰ লগ হৈ ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। সেই সভাখনতেই তেওঁ সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটো স্থাপন কৰিছিল। আপোনালোকে যদি PDF ফাইলটো চাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ PDF ফাইলটো চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।